বিয়া হলে কি কৰিবা? তোমাক পাহৰি যাম আকৌ। তুমি মোক পাহৰি যাবা। সকলোতকৈ ডাঙৰ কথা, মই যিমান দ্ৰুতভাৱে তোমাক পাহৰি যাম, তাতোতকৈ বেছি দ্ৰুতভাৱে তুমি মোক পাহৰি যাবা। কেনেকৈ? মনলৈ অনা বিয়াৰ প্ৰথম দিনত তুমি এক ধৰণৰ আৱৰণৰ মাজত থাকিবা। শৰীৰত গহনাৰ ঘৰ, মুখত মেকআপৰ প্ৰলেপ, চাৰিওফালৰ পৰা অহা কেমেৰাৰ পাত, মানুহৰ ভিৰ। তেতিয়া তুমি মোৰ কথা বিচাৰিলেও হয়তো মনলৈ আনিব নোৱাৰিবা। আৰু মই যেতিয়া তোমাৰ বিয়াৰ খবৰ পাই কোনো বন্ধুৰ সৈতে উল্টা পাল্টা কিবা খাই হয়তো পৰি থাকিম। পিছত তোমাক হৃদয়হীন বুলি গালি পাৰি থৈ যাম। পিছখনতেই পুৰণা স্মৃতি মনত পেলাই বুকুত থাপৰীয়াই কান্দিম। বিয়াৰ পিছত 15 দিন তুমি হয়তো অন্য ব্যস্ত হৈ কিবা সময় কটাবা। জোৱাই আৰু মিঠাই টোপোলা হাতত লৈ তুমি আঠমঙলা খাবা। থকা বিভিন্ন আত্মীয় স্বজনৰ ঘৰলৈ তুমি যাবা। তেতিয়া তোমাৰ হঠাৎ মনলৈ আহিব এই তৰা স্বামীৰ হাতত ধৰাৰ সময়ত, একেলগে বাইকত যোৱাৰ সময়ত, আৰু মই তেতিয়া চিহ্ন লৈ ঘূৰি থাকিম। সেইবিলাকে তেতিয়া ক'ব, বুজিছা দোষ, জীৱনত তেওঁ ভাল পোৱা বুলি একো নাই, সকলো থকা। পিছৰ মাহত তুমি হানিমুনলৈ যাবা, নতুন ঘৰ সজাবা, স্বামীৰ সৈতে নিৰ্ধাৰিত অভিমানৰ কাজিয়া। তেতিয়া তুমি বিয়াত সুখত থাকিবা। তাত তোমাৰ মনলৈ আহিলে ভাবিবা, মোৰ সৈতে বিয়া নহয় বোধহয় তোমাৰ ভালেই হৈছে। ইমান দিনে দেউতা বা বন্ধু নাইবা আন লোকৰ বুজনি শুনি মোটামুটিভাৱে ভাল হৈ যাম। ঠিক কৰিছোঁ, এটা চাকৰি পাবই লাগিব। তোমাতকৈ সুন্দৰী ছোৱালী বিয়া কৰাই তোমাক দেখুৱাই দিব লাগিব। সকলোকে কম তোমাক পাহৰি গৈছোঁ, কিন্তু তেতিয়াও তোমাৰ এচেমেছবিলাক উলিয়াই লৈ মাছ ৰাতি পঢ়িম আৰু ধিকচাক ল'ম। পিছৰ 2 বছৰত তুমি প্ৰেমিকা অথবা নতুন কন্যা হৈ নাথাকিবা, মা হৈ যাবা। পুৰণা প্ৰেমিকৰ প্ৰেমৰ স্মৃতি, স্বামীৰ আদৰ, এইবিলাকতকৈও বাচ্চাৰ দায়িত্বভাৰ, বেজী ঔষধ আদিলৈ চিন্তিত হৈ পৰিবা। অৰ্থাৎ মই তেতিয়া তোমাৰ জীৱনৰ পৰা মোটামুটিভাৱে পাৰ্মানেণ্টলি ডিলিট হৈ যাম। ইফালে ময়ো এটা চাকৰি পাম, বিয়াৰ কথাও ঘৰত চলিব, ছোৱালীও পচন্দ হ'ব। মই তেতিয়া ভীষণ ব্যস্ত। এইবাৰ সঁচাকৈ মই তোমাক পাহৰি যাম। ৰাস্তাই ঘাটে কোনো কপাল দেখিলে তোমাৰ কথা মনলৈ আহিব, তেতিয়া আৰু নিৰ্ভৰতাটো নাহে। কোনো এদিন মন বেয়া লাগি থকা ৰাতি তোমাৰ স্বামীয়েও শুই থাকিব, পত্নীও ব্যস্ত থাকিব নিজৰ নিদ্ৰাত। মাথোঁ তোমাৰ আৰু মোৰ চকুত টোপনি নাথাকিব। সেইদিনা অতিকে আমাক দুইজনতে নিসন্দেহে কন্দুৱাব। সেইদিনা ঈশ্বৰৰ বাহিৰে আমাৰ কান্দোন আন কোনেও নুশুনিব। নমস্কাৰ বন্ধুসকল। আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, সাবস্ক্ৰাইব কৰিবা। আমি এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে ইউটিউবত আপলোড কৰিবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেনেহ'লে এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি বেছি ভাল লাগে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেয়া হ'লে আপোনালোকে কমেণ্টত জনাই দিব। আমি আশা কৰিলোঁ আপোনালোকে যেন ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো। বাই।